মগজটো উঠি যায় আগলৈ চব সময়তে কৈ নাথাকিবি এটা কথাকে যেনে টিক টিককৈ কৈ থাকোঁ আৰু আহি পামহিয়ে বাৰু আৰু মানুহজনক নিনো তুমি থাকা বহুত ফুৰিলা বেছি নাপায় মোক লক্ষ্য কৰক নকৰক দৰকাৰ নাই অলপ ডাঙৰ জেগা লাগে মই যদি মৰমত যদি বনাই দিওঁ 4 চুলীয়া ৰুটি তুমি নাখাবা নেকি খাম এতিয়া পৰি আছিলোঁ বিচনাত গাধৰ নিচিনাকে পুৰা এক্সাম দিবলৈ কাৰণে এজোপা কেনেকুৱা লাগিছে বাৰু জান জানকৈ একদম পুৰা তেলিয়াই থাকে একদম লাগে ৱালেকুম চালাম দিলোৱা নমস্কাৰ আৰু চাহাবি কামত মালামাল হৈছে আজি আমাৰ মাও এক্সাম আছিলে কালা একো কালা নাই কি আছে কালজিৰা আছে আৰু পিন্ধি ওলাই আছে মণিত তহঁতি দুটাই থাকি যাবি মোৰ আমি দুটাই অকলে অকলে বিজনেছ কৰিম আৰু হেল্ল' এভৰিৱান আসসালামু আলাইকুম কি খবৰ সকলোৰে আমাৰ বাৰু ভালে মই ইয়াছমিনে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ গতিকে চাই থাকক আজিৰ দিনটো কি কৰোঁ মই জাষ্ট শুই উঠিছোঁ আপোনালোকে দেখিছেনে মোৰ চকুটকু একদম ফুলি আছে যিহেতু আজি দেওবাৰ আৰু আজি এডিআৰই এক্সাম আছে তো আমাৰ গাড়ী এখন দুখনকৈ গাড়ী আৰু ভৰ্তি হৈছে আৰু ইয়াতে ওচৰতে চেণ্টাৰ পৰিছে তো ইয়াতে গোটেই গাড়ীবোৰ ভৰ্তি হৈ যাব ল'ৰা ছোৱালীবোৰ এক্সাম দিবলৈ আহিব সকলো মানে কেণ্ডিডেট এক্সাম দিবলৈ আহিব যিহেতু গাড়ীবোৰ ভৰ্তি হৈ যাব মই আপোনালোকক দেখাম ৰ'ব আৰু আজিৰ দিনটোত আমি কি কৰিব পাৰোঁ মই আপোনালোকক দেখাই আছোঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব তো আজিৰ দিনটোত কি খাব পাৰোঁ খাম আমি তো চাই থাকক ব'লক তো মই আহি গ'লোঁ এতিয়া মোৰ বাগিচাখনলৈ মানে মোৰ সৰু সুৰা বাগিচাখনলৈ ভাবিছোঁ অকণমান ফুলত পানী দি লওঁ মোৰ যতনটো চাব দেই মই আপোনালোকক দেখাইছোঁ এই বটলটোত চব মই এনেকৈ ফুটা কৰি লৈছোঁ তো এতিয়া মানে ফুলবোৰ মানে চাবলৈ বৰকৈ টাইমে নাপাওঁ মানে যিমান সময় পাওঁ চাওঁ আৰু মই পানী চানী দিওঁ কেতিয়াবা বাৰু ডেইলিয়ে দিওঁ তো এতিয়া এই বটলটোত পানী দি লওঁ অলপ ফুলত পানী তো দেখাইছোঁ ৰ'ব আপোনালোকক মোৰ গাৰ্ডেনখন এয়া এজোপা দেখিছে নহয় এজোপা মই অনলাইনৰ পৰা আনিছিলোঁ ইয়াৰ আলু আহিছিলে 4-5টামান এজোপা ইমান ধুনীয়াকৈ উঠিলে এই বটলটো এনেকৈ কাটি ল'লে পানীটো ধুনীয়াকৈ পৰে মোৰ মানে ফুলত পানী দিয়া যতনটো নাই বাৰু সেইটো কাৰণে বটলটোকে মই যোগাৰ কৰি লৈছোঁ এইফালে যোগাৰো আইডিয়াটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই আপোনালোকেও এনেকৈ দিব পাৰে যদি আপোনালোকৰ কাৰোবাৰো যতন নাই এইফালে এইবোৰ বিজলকীয়া পুলি নেকি আম্মাই 2-3টামান দিছিলে মই টাবটোতে দি দিলোঁ টাবত দিলে নহয় পিছে অলপ ডাঙৰ জেগা লাগে হ'লেও আৰু এনেই দি থৈছোঁ আৰু এইজোপা ফুলিছে আৰু দেই এইজোপা কিনি আনিছিলোঁ মই ফুলিছে আৰু এইজোপা এইফালে দেখিছে নহয় পূৰা এক্সাম দিবলৈ কাৰণে মানুহ গাড়ী ভৰ্তি কৰিছে এতিয়া এখন দুখনকৈ গাড়ী পূৰা আহিছে আৰু তাৰপিছত গোটেইবোৰ ভৰ্তি হৈ যাব এতিয়া আমাৰ ফিল্ডখনত কাৰণে এইফালে আমাৰ চেণ্টাৰ পৰিছে তো দেখাই থাকিম আপোনালোকক চাই থাকিব মই আহি গ'লোঁ মোৰ ৰুমত কাপোৰ কেইটামান লেতেৰা হৈ আছে মেচিনত দি দিওঁগৈ বাকী ঘৰৰ সকলোবোৰ শুই আছে তো মই আজি অকণমান সোনকালে উঠিলোঁ উঠি মেলি কাপোৰকেইটা ধুই লওঁগৈ আৰু কি কাম আছে কৰি লওঁগৈ তাৰপিছত আপোনালোকক মই দেখাই তো এয়া মই আহি গ'লোঁ কিটচেনলৈ তো আম্মাও উঠিলে আম্মাই মই এয়া চাহ বনাই খাই লওঁ সেই চাহ পাতিছোঁ তো আমি দুজনীয়ে চাহ বনাই খাই লওঁ এয়া চাহ ৰেডি মায়ে মই চাহ খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই এই বিস্কুটটো বাৰু কাৰ প্ৰিয় মোৰ খাই বহুত ভাল লাগে আৰু মানুহজনেও খাই ভাল পায় লাল চাহ বিস্কুট আৰু পপ লৈ লওঁ আৰু দুইজনী এনেকৈ বহি পেলাই আৰামছে খাই লওঁ চাহ আপোনালোকক দেখাই আছোঁ চাহ তাহ খাই মেলি ল'লোঁ এতিয়া মই বনাব লৈছোঁ ৰুটি এয়া আটাখিনি উলিয়াই ল'লোঁ এতিয়া বনাম মই ৰুটি প্ৰায়ভাগে ভাত খোৱা হয় কেতিয়াবা আমি ৰুটি খাওঁ বাৰু আজি যিহেতু দেওবাৰ তো আজি কামো নাই ইমান আৰু দুপৰীয়া আজি ভাত খাবলৈ পেহী ল'ৰাটো নাহে গতিকে আজি বনাম আপোনাৰ ৰুটি মানে ৰুটি বনাওঁতে অকণমান টাইম লাগে যে ভাতকেইটা বনাওঁতে চাউলখিনি ধুই পেলাই কুকাৰত পাতি দিলে হৈয়ে যায় তো ৰুটি বনাওঁতে অলপ টাইম লাগে সেইটো কাৰণে মই আজি বনাম ৰুটি তো চাই থাকক এয়া মই আটা উলিয়াই ল'লোঁ আৰু এইফালে তাৱা গেছটো জ্বলোৱা নাই বাৰু এইজোপা কেনেকুৱা লাগিছে বাৰু এইজোপা পেলাই নিদিলোঁ মই পাতবোৰ পানীত এনেকৈ বাতি এটাত পানী দি আৰু এইবোৰ পাতৰ দি পেলাই এনেকৈ কৰি পেলাই তিয়াই থৈ দিছোঁ পেলাই দিবলৈ বেয়া লাগিলে মানে মৰি গৈছিলে ইয়াক এনেকৈ তিয়াই থ'লেও গজালি ওলাই যায় নেকি তো এতিয়া বনাই লওঁ মই ৰুটি আপোনালোকক মই দেখাই আছোঁ লগ এইফালে চাওকচোন মোৰ ৰুটিখিনি বেলা হৈ গ'ল এইফালে মই টাৱাখন পাতি ল'লোঁ এইফালে গেছটো জ্বলাই ল'লোঁ এতিয়া মই ৰুটি বনাম এটা দি দিওঁ টাৱাত আমাক বগাই এইফালে মই বনাই আছোঁ ৰুটি আৰু এই আম্মাই ফিল্টাৰত পানী ভৰাই আছে পানীখিনি ভাল যদিও আমি আকৌ ফিল্টাৰ কৰি খাওঁ আৰু ফিল্টাৰ কৰি খাব লাগে পানী খালে ন কি কয় আম্মা আজি আমাৰ মাও এক্সাম আছিলে যাব দিব যাব নগ'লে আজি মানুহজনে মোক কৈছে ৰাতিপুৱা শুই উঠি ব্লগ কৰিবা তো আজি ৰাতিপুৱা শুই উঠিব পাৰে মানুহে কলগেট আৰু ব্ৰাছ লয়
মই ডাইৰেক্ট কেমেৰা অন কৰিছোঁ আৰু মানুহজন নাথাকিলে অকণমান দিগদাৰো হয় কেমেৰাটো ধৰিবলৈ হ'লেও মই মোৰ হাতখনে বনাই আছোঁ আৰু এই বাহঁতে কেমেৰাটো ধৰিবলৈ কৰি আছোঁ আৰু আমাকো লগতে লৈ লৈছোঁ দুইজনী আৰু মানুহজন শুই আছে আজি দেওবাৰ বুলি কাম চাম ইমান নাই আম্মাই কৈছে পাছবেলা এফালৰ পৰা আহিমগৈ মানুহ এগৰাকী ঢুকালে তাত খবৰ এটা কৰি আহিমগৈ আম্মাই মই পাছবেলা যাম আৰু যদি পাৰোঁ দেখাম নোৱাৰিলে নেদেখা আৰু কি খাম সময়ে কভাৰ কৰাৰ ওপৰত কথা সময়ে কভাৰ কৰাৰ ওপৰত কথা আম্মাই এটা কথা কয় আৰু এটা কথা নহয় আম্মা আপোনাক যে চবেই কৈছে কমেণ্টত বৰমাক ভাল লাগে নমস্কাৰ দিব আছলাম দিব আপোনাৰ কথা বতৰাবোৰ ভাল লাগে বুলি কৈছে অঁ আম্মাক ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ আমি দুয়োগৰাকী এনেকৈ মাক জীয়েকৰ লিখাকৈ আমি উৎপাত চুপাত কৰি থাকোঁ আৰু মানুহজন ঘৰত নাথাকিলে আমি দুইজনী আৰু অকলে অকলে এনেকৈ আৰু আমি তিনিজনে আপোনালোকে সুধি থাকে আমাৰ ঘৰৰ সদস্যৰ কথা আমি তিনিজনে আৰু আমি তিনিজনে হাঁহি ধেমালি ফূৰ্তিৰ মাজত থাকোঁ অকল কেমেৰাৰ আগত দেখাবলৈ আমি এনেকৈ উৎপাত চুপাত কৰি নাথাকোঁ আমি এনেকৈ ৰিয়েলতো এনেকৈ থাকোঁ তো আৰু ঘৰ চৰ সৰা হৈ গ'ল কাম চাম কৰা হৈ গ'ল এতিয়া আৰু ৰুটি বনাই আছোঁ খাই লওঁ খানা যিহেতু মেইন খানাটো খাবই লাগিব ন পেট পূজা আকৌ সেইটো কাৰণে আমি এনেকৈ ভাত খোৱা হয় বাৰু অসমীয়া যিহেতু ভাত মেইন গতিকে ভাতে খোৱা হয় কিন্তু কেতিয়াবা কেতিয়াবা আমি ৰুটিও খাওঁ খাওঁ আম্মা ৰুটিও খাওঁ মানে ভাতটো সোনকালে হৈ যায় আৰু ভাত খাই ভাল লাগে দিয়কচোন ৰুটি যিমান খাই থাকোঁ পেটটো নভৰা লিখা লাগে তো ভাতটো খালে ভাল লাগে আৰু ৰুটি মাজে মাজে বনাওঁ আৰু মানুহজনৰ ৰুটি প্ৰিয় সেইকাৰণে মানুহজনৰ কাৰণে বনাই মেলি দিওঁ আৰু আজি আৰু দেওবাৰ যিহেতু সেইকাৰণে আৰু অকণমান টাইম পাইছোঁ তেতিয়া ৰুটিকে বনাইছোঁ আৰু তো ৰুটিখিনি খাই মেলি ল'ম তাৰপাছত এতিয়া মানুহজনক জগায়ো দিমগৈ দেৰিও হ'ল নহয় তো লগ পাইছোঁ আপোনালোকক দেই মোৰ হৈ গ'ল ৰুটিখিনি বনোৱা এতিয়া দিওঁ মাক দিওঁগৈ খাবলৈ ৰুটিখিনি চেপটো চাই নাহিব দেই বেলুতে কিবা কিবিহে হৈ গৈছে আৰু ময়ো খাই লওঁ লগতে তাৰপাছত আৰু মানুহজনক জগাই পেলাই দিম এয়া আমাৰ এতিয়া এক্সাম দি কেণ্ডিডেটবোৰ ওলাইছে আৰু এজন এজনকৈ এয়া গাড়ী দেখিছেনে সেইফালৰ পৰা এইফালে লাইন পাতি আছে একদম এয়া আমাৰ ছাৰ উঠিলে দেই গুড মৰ্ণিং এতিয়া 12টা বজাত হৈছে তেওঁ গুড মৰ্ণিং দেখিছা নাই কাম চাম কৰা এয়া উঠি আহিছে এইখন চবচোন মুখখন দেৰি হৈ যায় কাম চাম তোমাক কোনে সম্বৰ্ধনা জনালে নিজক নিজে জনাওঁ মই আম্মাই কৈছে সকলোৱে পৰীক্ষা দিছে চবে চাকৰি পাব তহঁতি দুটাই শিকি যাবি মই আমি দুটাই অকলে অকলে বিজনেছ কৰিম আৰু বিজনেছ কৰিম নেকি কেণ্ডিডেট আহিব আমাৰ মানে হেৰি এক্সাম দিবলৈ আমি তাৰ মুখৰ আগত দোকান দিম আৰু চাহ বিকামত মালামাল হৈ যাব বিজনেছ মাই অকল উঠিবা দেৰিকে আমিতো খাই দিলোঁ এতিয়া আকৌ মোৰ ৰুটি গৰম কৰিবলগীয়া মোৰ জানাই ৰাতি কাম কৰি দেৰি হয় নাই সেইকাৰণে দেৰিকৈ উঠোঁ আকৌ মই বনোৱা আকৌ তুমি কি মই ৰুটি বনাব নোৱাৰিব নেকি জান মই ৰুটি বনালোৱে আকৌ যে গৰম কৰিবলগীয়া হৈছে কৰা আৰু কিনো হ'ল জানকৈ একদম পুৰা তেলিয়াই থাকে একদম মানুহজনতে জান যেতিয়া কৈ দিয়ে গম পাই যাব বা জৰুৰ ডালমে কুছ কালা একো কালা নাই কি আছে কালজিৰা আছে কি আছে এই মানুহজনৰ পৰা মোৰ শান্তি নাইকিয়া আছে মই আপোনালোকক কৈছোঁ নহয় শান্তি নাইকিয়া হৈছে এয়া দেখিছে না মই এতিয়া ৰুটি কম কৰিবলগীয়া হৈছে আকৌ মানে এবাৰৰ কামটো মোক 10 বাৰ কৰোৱাই উঠিব 12টাত 12টা বাজি গ'ল গুড মৰ্ণিং হৈ থাকে নি কৈছে গুড মৰ্ণিং বোলে কি ক'ব আৰু 12 নাই বজা দেই 10:30 বাজিছে হাই 10:30 বাজিছে এতিয়া কেণ্ডিডেটবোৰ পৰীক্ষা দি পেলাই ওলালে 10টা 10:30 বাজিছে উল্লু কাক বনোৱা উল্লু নাই যোৱা লাজ দিছা কেলে উঠিছোঁ আৰু দেওবাৰ বুলি শুনোৱে নি মই দিয়া দেওবাৰ বুলি সময় হয় দেওবাৰ ঠিক আছে আজি দেওবাৰ বুলি শুলা দেওবাৰ বুলি ভাত নাখাবা তে নালাগে ৰুটি খাব তুমি দেওবাৰ বুলি আমাৰ লগত বেয়া নালাগে হা নিজৰ মানুহ ক'বলৈ বেয়া বহুত লাগে বেয়া লাগিয়ে বিয়া হ'ল কি হ'লা বেয়া লাগিয়ে বিয়া হ'ল বেয়াও লাগে বেচা লালে কোনটো বিয়া হ'ব মই বিয়া কথা এনেকৈ বিয়া পাতিলে মানে সঁচাকে দেই বুজিছা নাই এনেকৈয়ে হ'ব আৰু মানুহজনৰ লগত বোলো বেয়া হ'ব মানুহজনক ধন্য কৰি দিওঁ কিসমতখন জিন্দগীটো আকৌ পোহৰাই দিওঁ এতিয়াতো তুমি না বুলিয়ে ক'ব নোৱাৰা এইটো কথা কাৰণ এইখন গৰম চামুচ হৈ আছে চামুচখন গৰম আৰু ফিংকি ওলাই আছে মণিটো জানো ক'লে দিগদাৰ হ'ব যে আকৌ এনেকুৱাই নামনে মনে আছোঁ মই কেনে যিমান দিন হওক আৰু তোৰ এইবোৰ ৰুটিম আছে হা এখন মেপ হৈছে এখন মেপ হৈছে তোমাৰ হওক দিয়াচোন বুজিছা নাই মেপ হ'লেও আমি কিয় চালে ৰুটিম আছে এনেকৈ ঘূৰণে হৈ যায় পুৰা মই যদি মৰমত যদি বনাই দিওঁ 4 চুলীয়া ৰুটি তুমি নাখাবা নেকি খাম আহা ৰুটি খাই ল'বা এতিয়া ৱাও থেংক ইউ জেলি দি খাবা দেই
চব্জি টব্জি বনোৱা জেলি নিজে জেলি হোমমেড জেলি নিজে বনাইছে ইয়াছমিন জেলি আমাৰ মেংগো জেলি মেংগো জেলি নি বঢ়িয়া বঢ়িয়া দি দিছোঁ তুমি খাই লোৱা খাই পেলাই আৰু আজি দুপৰীয়া ভাত খাব নালাগে আৰু কেলে হৈয়ে গ'ল চোন এতিয়া আজানে দিলে আৰু হ'ব দিয়া এইডোখৰ কেইটা গোটা হৈ আছে শুই থাকিবা শুই থকা কিয় শুই থকা দেখো মগজটো উঠি যায় আকৌ দেখো চব সময়তে কৈ নাথাকিবি এটা কথাকে শুই থকা মাহীটো ফেচবুক হিলাই দিব তোৰ নিচিনাকে 11টা মানে বিচনাত পৰি থাকো নেকি মই হা পৰি থাকো নি দেখিছা নেকি মানে পৰি থকা ৰাতিপুৱা 6টাতে উঠিলো পুঞ্জা পৰি আছিলো বিচনাত গাধৰ নিচিনাকে খালি হোৱাকে শুই থাকিবি দেখিছে নহয় কেনেকৈ গালি পাৰিছে মোক এই চাই লওক এয়া মন কৰক এই লক্ষ্য কৰক এই মানুহগৰাকীলৈ এই চব বাদ দে চবে চিনি পায় মোক লক্ষ্য কৰক নকৰক দৰকাৰ নাই এছমিন কি বনাবা ভাত হৈ গ'ল এতিয়া এই মাছ 3 পিচ 3টালৈ ফ্ৰাই কৰি দিম অ'কে তোমাৰ এপিচ চবতছে সৰু পিচ তোমাৰ মানে চবতছে সৰু পিচ মোৰ বাকী 2 পিচ তোমাৰ আজিৰ পৰা মানে মই মানুহজনৰ আগত মানে কৈছোঁ যে মই ৰাতিপুৱা শুই উঠি ডেইলি মানে লং ভিডিঅ' দিবলৈ চেষ্টা কৰিম ইউটিউবতো আৰু ফেচবুকতো মানে তো তাৰ কাৰণে আৰু চেষ্টা কৰিম বুলি ভাবিছোঁ কাইলৈৰ পৰা মানে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু লং ভিডিঅ' মোৰ ভাত হৈ গ'ল এইফালে মাছ ফ্ৰাই কৰিম দাইল পাতিলো হৈ গ'ল তাৰ পাছত মই আম্মাৰ লগত এফালে যাম আপোনালোকক দেখাম তাৰপিছত আৰু কি কৰিম আপোনালোকক দেখাইছোঁ দেই একো নকৰে মই থাকিলে একো কৰিব নোৱাৰে তাই একো কৰিব নোৱাৰে মই কিমান কাম কৰিলোঁ স্পইল খুলি একদম চেপা কৰি মই আজৰি পোৱা নাই মানুহজনীৰ পৰা হা তুমি খুলি পেলাই কৰিছা মই আকৌ পিন্ধি কৰি আছোঁ যে ডাইলগ তাই এটা কাপোৰকে পিন্ধিছে গাটো ধুই লোৱা কমছে ন মোতকে কাপোৰকে পিন্ধিয়ে আছে গোন্ধ মাৰিছে কেইটামান বছৰ আহি পেলাই মাখিয়ে পাৰে কণী পাৰি থৈ যাব মোৰ গা চা ধোৱা হৈ গ'ল এতিয়া মই ৱাশ্বিং মেচিনত কাপোৰ কেইটামান দি থৈছিলোঁ সেইকেইটা লৈ পেলাই যাওঁ ওপৰত দি দিওঁগৈ বলক মোৰ লগত মই কাপোৰ মেলি আহোঁগৈ ওপৰত এইয়া কাপোৰ আছে মেচিনত কাপোৰ দি থৈছিলোঁ কাপোৰখিনি এতিয়া উলিয়াই মেলি ওপৰত দি আহোঁগৈ কাপোৰখিনি উলিয়াই ল'লোঁ এতিয়া যাওঁ চৰ্টৰ ওপৰলৈ কাপোৰখিনি মেলি থৈ আহোঁগৈ তাৰপাছত আৰু ভাত খাম ভাত খাই মেলি আৰু দেখাইছোঁ আপোনালোকক আকৌ এইয়া মই আহি গ'লোঁ চৰ্টৰ ওপৰলৈ কাপোৰ মেলিবৰ কাৰণে এইয়া চাওক ইমান ৰ'দ দিছে বাপৰে এইয়া মই এইজনী মোৰ চাহটো এইয়া কাপোৰখিনি এতিয়া মেলি লওঁ ইমান ৰ'দ দিছে পটাপট কাপোৰখিনি মেলি লওঁ মেলি পেলাই যাওঁ ভাত খাওঁগৈ আম্মাহঁতক আৰু মানুহজনক ভাত দি লওঁ এতিয়া কাপোৰ মেলি লওঁ কাপোৰ চাপোৰ মেলা হৈ গ'ল মূৰ ধুইছিলোঁ যে চুলিখিনি তিতিয়াই আছে তললৈ যাওঁ এতিয়া বহুত ভোক লাগিছে জল্দি ভাতটো খাই লওঁগৈ গাড়ী ৰাস্তা ভিৰ হওক একদম এটা হ'ল পুৰা ৰাস্তা ভিৰ আমি এইবাৰো মানুহ চাইছোঁ পৰীক্ষা নাই দিয়া এইবাৰো মানুহ চাইছোঁ পৰীক্ষা নাই দিয়া লজ্জাজনক ঘটনা ন নক'বা আৰু আমাৰ কাৰণে চাৰিতকা হৈছে চাৰিতকা আকৌ লগ পালোঁ মই চৰ্টৰ ওপৰত যে কাপোৰ মেলিছিলোঁ এতিয়া শুকালে এইবোৰ নিবলৈ আহিছোঁ তাৰপাছত এতিয়া মই যাম আম্মাৰ লগত কৈছিলোঁ যে আপোনালোকক মানুহ এগৰাকী খবৰ কৰিবলৈ যাম ঢুকালে যিহেতু মই যাম নেকি তুমি যাবা মানুহজনে কেমেৰাটো লৈ আছে এতিয়া অথনি মই লৈ আছিলোঁ বাৰু এতিয়া মানুহজনে লৈ আছে কেমেৰা তো কাপোৰখিনি ল'লোঁ কাপোৰ চাপোৰ ল'লোঁ এতিয়া তললৈ যাওঁ তললৈ গৈ পেলি চাহ তাহ খাওঁ খাই মেলি আৰু ওলাই যাওঁ আৰু আম্মাই মই তো ভিডিঅ'টো চাই থাকিব আপোনালোকে যাবা তো আমি ওলাই গ'লোঁ এতিয়া আপোনালোক যে অথনি যে কৈছিলোঁ আমি যাম বুলি তো মই এয়া ৰেডি হৈ গ'লোঁ এইফালে আম্মা ওলালে আৰু এয়া মানুহজন লেপটপত কাম কৰি আছে তো আমি গৈ আহোঁগৈ এয়া আম্মা আম্মা এইফালে হাই কৰি দিয়ক আমাৰ মই আৰু দুয়োজনে টিকটিককৈ গৈ থাকোঁ আৰু আহি পামহিয়ে বাৰু আৰু মানুহজনক নিনো তুমি থাকা বহুত কৰিলা থাকক সৰু ল'ৰাটো ঘৰতে থৈ যাওঁ দেই আমি লগ পাই আছোঁ আহি লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাম বাই বাই তো গাইজ আমি আহি পালোহি আহি পাই এয়া আমাক চাহ একাপ আকৌ বনাই দিছোঁ খাইছে লাল চাহ গধূলি আড্ডাত আৰু এয়া মানুহজন চানডে ফানডে কথা ক'ব লাগিছে আৰু এয়া ধুনীয়াকৈ মই চাহ দিছোঁ এইফালে চানা আছে ক'ত গ'ল প্লেটখন এয়া এইফালে চানা লাল চাহ আৰু এই ৰুটি আৰু কল মোৰ ভাগৰ দেই তো আজিলৈ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ গাইজ আকৌ লগ পাই আছোঁ আমাৰ নেক্সট ব্লগৰ সৈতে গতিকে আজিলৈ আহিছোঁ বাই বাই আমাৰ চেনেলটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মৰম কৰিব বহুত বেছি মাইক ফ'ল' কৰিবলৈ ফ'ল' কৰিবা আমাক আপোনালোকে চবেই যে ভাল পাইছে আপোনাৰ আসসালামু আলাইকুম কৈছে নমস্কাৰ কৈছে আপুনি ৱালাইকুম চালাম দিলৱাৰ নমস্কাৰ
চাহ পানী খাইছোঁ কটা বিস্কুট দি আমি কৰককৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই লাইক কৰিবা আমাক কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আমি আলহী ঘৰত চাহ খাই আহি ঘৰত আকৌ চাহ খাইছোঁ আমি মানে চাহৰ ইমানে কানিয়া গতিকে চাহ খাই লওঁ আৰু চাহ মেইন হ'ল বুলিকে আমি অসমীয়া হ'ল বুলিকে চাহ খায়ে থাকোঁ আৰু মানে টিপে টিপে এয়া